নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হিন্দু আৰু মুছলমানৰ মাজত মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ সিদ্ধান্ত। হয়, নতুন নিয়ম বান্ধি দিছে হিন্দু আৰু মুছলমানৰ মাজত মাটি কিনা বেচাৰ। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব আৰু এনেবোৰ বা বাতৰি নিতৌ পাই থাকিব হ'লে আমাৰ এই একমাত্ৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। ইয়াৰ মাজতে প্ৰথমতে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। হিন্দু আৰু মুছলমানৰ মাজত মাটি কিনা বেচাৰ ক্ষেত্ৰত বান্ধি দিছে কিছুমান নীতি নিয়ম। আপুনি অসমবাসী হিচাপে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। হয়, কেবিনেটত ডাঙৰ সিদ্ধান্ত লৈছে। আন্তঃধৰ্মীয় অৰ্থাৎ হিন্দু আৰু মুছলিমৰ ক্ষেত্ৰত মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল কঠোৰ নিয়ম। আৰু এই নিয়ম অনুযায়ী আপুনি মাটি বাৰী বিক্ৰী নাইবা কিনিব পাৰিব। কি এই নতুন নিয়ম? আপুনি ভিডিঅ'টো চাই থাকক। হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ খবৰ। মাটি কিনা বেচাক লৈ কেবিনেটত গ্ৰহণ কৰা হ'ল বৃহৎ সিদ্ধান্ত। আন্তঃধৰ্মীয় মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল নতুন এছঅপি। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত SDCয়ে তন্নতন্নকৈ পৰীক্ষা কৰি ডিচিলৈ প্ৰস্তাৱ পঠিয়াব। ডিচিয়ে চৰকাৰৰ ৰাজহ বিভাগলৈ পঠিয়াব প্ৰস্তাৱটো। ৰাজহ বিভাগে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চলৈ প্ৰস্তাৱটো প্ৰেৰণ কৰিব। আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে নিৰাপত্তা আদিকে ধৰি কেইবাটাও দিশ পৰীক্ষা কৰিব। মাটি ক্ৰয় কৰাৰ উৎস সামাজিক গাঁথনিৰ ওপৰত তদন্ত কৰিব আৰক্ষীয়ে। তাৰপিছত স্পেচিয়েল ব্ৰাঞ্চে চৰকাৰক জনাব সকলো তথ্য। চৰকাৰে ডিচিক তথ্য জনোৱাৰ পিছত ডিচিয়ে ল'ব অনুমতিৰ সিদ্ধান্ত। হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ কেবিনেটত। ইয়াক লৈ আপোনালোকৰ যদি কিবা মন্তব্য আছে ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব। NRCক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য। হয়, NRCৰ পুনৰীক্ষণ নিশ্চয় হ'ব। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন। আজিৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NRCক লৈ আন এক বিস্ফোৰক মন্তব্য কৰা দেখা যায়। নিগাজিকৈ নিজৰ সম্পূৰ্ণ ক্ষমতা প্ৰয়োগ কৰি হ'লেও NRC ৰিভিজন কৰিবই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব। শেষলৈকে ভিডিঅ'টি চাই থাকক। NRCক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। NRCৰ পুনৰীক্ষণ কৰিবই হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন। ভাৰত চৰকাৰে হওক, উচ্চতম ন্যায়ালয়ে হওক অথবা ৰাজ্য চৰকাৰে হওক, সম্পূৰ্ণ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এই NRC পুনৰীক্ষণ কৰিবই চৰকাৰে। অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই NRCখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল বুলি মন্তব্য। এই NRCখন সম্পূৰ্ণ এটা টুপি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। NRCৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহুলোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল। এই ধৰণে এইসকল লোকৰ নাম NRCত অন্তৰ্ভুক্ত হৈছিল। অৰিজিনেল ইনহেবিটেণ্টৰ ঠাইত বহু অফিচাৰে সন্দেহজনক লোককো সুমুৱাই দিছিল NRCত। এই NRC শুদ্ধ নহ'লে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ NRC কৰাৰ অনুমতি ল'ব লাগিব। বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে। শীঘ্ৰেই NRCক দিয়া হ'ব নতুন লুক। গোৱালপাৰাত উচ্ছেদ চলোৱা প্ৰত্যেকজন চৰকাৰী বিষয়ালৈ আহি গৈছে নটিচ। হয়, DC, SP, বন বিষয়া, পঞ্চায়ত বিষয়া, বিদ্যুৎ কৰ্মচাৰী আৰু চৰকাৰী বৰমৰীয়া সকলোৱে পৰিব বিপদত। উচ্ছেদৰ পাছত এবাৰ নতুন বিপদ আহিছে উচ্ছেদকাৰী বিষয়াসকললৈ।
এটা জৰুৰী খবৰ ৰাজ্যবাসীৰ বাবে ভিডিঅ'টি অলপ স্কিপ নকৰিব। উচ্ছেদক লৈ তদন্তৰ ঘোষণা ৰাজ্যপালৰ। এবাৰ ৰাজ্যপাল হৈ পৰিছে আতংকিত। যিকোনো মুহূৰ্তত এইসকল অফিচাৰ বিপদত পৰিব পাৰে। মুকলি অভিযোগৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে। 30 আগষ্টৰ ভিতৰত অভিযোগ মতামত দিব পাৰিব উচ্ছেদিতই। জাননী লাভ কৰা লোকেও দিব পাৰিব। গোৱালপাৰাৰ উচ্ছেদক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্যপালৰ। তদন্ত কমিটি বান্ধি দি উচ্ছেদক লৈ গ্ৰহণ কৰিব মতামত। বনাঞ্চলত ঘৰ সাজোতে কিয় অজ্ঞাত আছিল বন বিভাগ? বেদখল কৰাৰ সময়ত নিষ্ক্ৰিয় ভূমিকা কিয় লৈছিল প্ৰশাসনে? কেনেদৰে বেদখলকাৰীয়ে লাভ কৰিছিল চৰকাৰী আঁচনি বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যপালে। বনাঞ্চলৰ বেদখলকাৰীয়ে কেনেকৈ লাভ কৰিছিল বিদ্যুৎ সেৱা বুলি প্ৰশ্ন উত্থাপন হৈছে। PMAY, PMGSY, JJM আঁচনি কেনেকৈ পালে উচ্ছেদিতই বুলি ডাঙৰ প্ৰশ্নৰ আৱৰ্তত সোমাই পৰিছে গোৱালপাৰাৰ উচ্ছেদিতসকল। বনভূমি পঞ্চায়তত অন্তৰ্ভুক্ত কেনেকৈ হ'ল? হয়, যদি আছিলে বনভূমি তেনেহ'লে ই পঞ্চায়তত কেনেকৈ অন্তৰ্ভুক্ত হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যপালে। এইসমূহ প্ৰশ্নৰ মতামত ল'ব উচ্ছেদিত অথবা বনাঞ্চলত থকা লোকৰ পৰা। বনাঞ্চল দখলৰ সময়ত এইসমূহ সুবিধা দিয়াসকলৰ এতিয়া বিপদ সমাগত। উচ্ছেদিতৰ পাছতেই চৰকাৰী বিষয়াৰ বিৰুদ্ধে হ'ব এই তদন্ত। সেই সময়ত চৰকাৰী বিধায়ক সাংসদো আহিব পাৰে আওতালৈ। গোৱালপাৰা উচ্ছেদক লৈ এই তদন্ত ৰাজ্যপালৰ। মিয়াসকলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য। মিয়াসকলে আইন নামানে, আইন নামানিলে কিন্তু কেতিয়াও নহ'ব। উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কেৱল মিয়াসকলেহে কৰে। অকল মিয়া মুছলমানক কৰা হোৱা নাই উচ্ছেদ, সকলো জাতি ধৰ্মৰ অৰ্থাৎ চৰকাৰী ভূমিত থকা সকলোকে কৰা হৈছে উচ্ছেদ, কিন্তু বিৰোধিতাহে অকল মিয়াসকলে কৰিলে। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইটো ভাষণ। বনাঞ্চলৰ পৰা কেৱল মিয়া লোকক উচ্ছেদ কৰা হোৱা নাই, উৰিয়াম ঘাটত বেলেগ জাতি উপজাতিকো উচ্ছেদ কৰা হৈছে, কিন্তু প্ৰতিবাদ কেৱল মিয়া মানুহখিনিয়ে কৰে। মিয়া মানুহে আইন মানি ল'ব নোখোজিলে নহ'ব, আইন মানিব লাগিব তেওঁলোকে। একোজন বেদখলকাৰীয়ে দখল কৰি আছে 300 বিঘা ভূমি। মুখ্যমন্ত্ৰীৰে সিমান বিঘা ভূমি নাই। 300-400 বিঘা ভূমি কোনোবাই লৈ থ'লে খং সকলোৰে উঠিব। 100 বিঘা ভূমি লওক, আমাৰ আপত্তি নাই, কিন্তু 400 বিঘা ভূমি ল'বলৈ দিয়া নহ'ব। 71ৰ আগত অহা কোনো লোকৰ সৈতে আমাৰ আপত্তি নাই। 71 চনৰ আগত অহা সকলোকে আদৰি লৈছে অসমীয়াই। যিসকল লোক বাংলাদেশৰ পৰা আহি আছে তেওঁলোকক মিয়াসকলেও সোমাব দিব নালাগে। 72 চনৰ ভোটাৰ তালিকা আৰু এতিয়াৰ ভোটাৰ তালিকা চাওক, জনসংখ্যাৰ পাৰ্থক্য কিমান দেখা পাব। 72 চনৰ ধুবুৰী বিলাসীপাৰা আৰু বৰ্তমানৰ ধুবুৰী বিলাসীপাৰাৰ মাজৰ পাৰ্থক্য কিমান? কিন্তু ইয়াৰো পৰিৱৰ্তন সোনকালে হ'ব। উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য।